নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাই পথাৰলৈ আহিলোঁ ৰবিবাৰ হিচাপত, মানে আজি যিহেতুকে বন্ধৰ বাৰ। যোৱাকালিতে মই কৈছিলোঁ লাইভত আজি খেতি পথাৰত অলপ ব্যস্ত থাকিম। চ' মই সেইকাৰণে আপোনালোকক মই খেতি পথাৰখনেই দেখাইছোঁ। এইবাৰ শালি ধানৰ খেতি নকৰোঁ, বড়ো ধানৰ খেতি কৰিম। এইবাৰ প্ৰথম কৰিম তাৰমানে আমি এই খেতিটো। কিমান দূৰ ছাকচেছ হওঁ গম নাপাওঁ, বাকী ভগৱানৰ ওপৰত আশা কৰিছোঁ। যিমান পাৰোঁ সিমান কষ্ট কৰি যাম খেতি পথাৰখনত। বেছি মাটি কৰা নাই, 2 বিঘা 2.5 বিঘামান হ'ব। তথাপিও এইবাৰ যিহেতুকে প্ৰথম কৰিম, কেনেকুৱা হয় গম নাপাওঁ। তথাপিও ভাল কৰিবলৈ খুব চেষ্টা কৰিম। মই মাজে মাজে আপোনালোকক ভিডিঅ' কৰি কিনে দেখুৱাই থাকিম মই কি কৰি থাকিম আজি। খেতি পথাৰত পানী দিয়া কাম আছে। যোৱাকালি ৰাতি পানী দিছিলোঁ, পানী প্ৰায় ডুবল জিকিছে, কিন্তু এটা ডুবল মানে কি পানীটো ঠেলিব পৰা নাই। চ' আজি সেইখিনি কাম কৰিব লাগিব। আৰু তাৰোপৰি ইয়াতে সাৰবিলাক মাৰিব লাগিব, নহ'লে বা পোকবিলাকে তাৰমানে এই ধানটো বেয়া কৰিব পাৰে। সেইটোৰ কাৰণে সেই সাৰ মাৰিব লাগিব পথাৰত। চ' সেইকাৰণে আপোনালোকক মই ভিডিঅ' আকাৰে মই দেখুৱাই থাকিম ক'ত কি কৰি থাকোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনিয়ে হ'ল মাটি, যিখিনি মাটিৰ কথা মানে মই কৈ আছোঁ আপোনালোকক। তামাম ভদভদে বকি আছিলোঁ এই মাটিখিনিৰ বিষয়ে যোৱাকালিৰ পৰাই। আপোনালোকক আৰু এবাৰ মই কেমেৰাটো ঘূৰাই কিনে দেখাই দিলোঁ দিয়ক। আৰু আপোনালোকে চাই লওক। বেছি মাটি নহয়, 2 বিঘা 2.5 বিঘামান হ'ব দিয়ক। আৰু বেছি আৰু ক'তনো কৰিব পাৰিম, সক্ষম নাই না ইমান। বহুত বোলে টকা পইচা বহুত খৰচ হয়। চ' অলপমানেই হওক, তাকেই চিন্তা কৰি কিনে এইখিনিত নামিছোঁ। আৰু এনেকৈ আমি পাইপেৰে পানী দিছোঁ। যোৱা ৰাতিৰ পৰা এনেকৈ পানী দি থৈ দিয়াই আছে। বাকী এইবাৰ পাইপডাল অলপ ঘূৰাব লাগিব। এই তাৰ পৰা মেচিনৰ পৰা পাইপডাল লগাইছোঁ, এনেকৈ পাইপেৰে পানী অনা হৈছে। বাকী আপোনালোকৰ ফালে কোনে ৰুলে ক'বচোন কমেণ্টত। এনেকৈয়ে খেতি পথাৰত নামিছোঁ। আৰু কিমান দূৰ সফল হওঁ সেইটো আৰু ভগৱানৰ ওপৰত এৰিছোঁ। কৰ্ম কৰি যাবই লাগিব, যিহেতুকে আশাটো পিছত কৰিম, ফলটো পিছত কৰিম বাৰু। আৰু এইমাত্ৰ আপোনালোকে দেখা পাব, এই মানুহজন যি যাই আছে, এই মানুহজন ময়ে দিয়ক। আৰু কি ক'ম, আপোনালোকেতো মোক আৰু এনেকুৱা ৰূপত দেখা নাছিল, গামোচা পিন্ধাৰ ৰূপত। পথাৰত যিহেতুকে নামিছোঁ, বোকা পানী খচিব লাগিব। চ' মই গামোচাখনকে মাৰি লৈছোঁ দিয়ক। আৰু বাকীখিনি ইগন'ৰ কৰক। আৰু যি কিবা ভাল বেয়া যদি লাগিছে, যদি আপোনালোকে সেইটো ইগন'ৰ কৰক। কৰ্মটোৱেই মেইন। আৰু কি ক'ম, আৰু অলপ কোদাল মাৰি কিনে মানে কি অলপমান মাটিটো মানে কি মিলাই দিছোঁ পানীটো যোৱাৰ কাৰণে। এনেকৈ আৰু কাম কৰি থাকিব লাগিব। আৰু কি ক'ম, আৰু গাইজ, পিঠ মৰি যায়, মানে দেহাটো মৰি যায়। যিমান কষ্ট হয়, কোদাল মাৰা ধেমালি সহজ নহয়, কিন্তু আলি দিয়াটো বহুত মুস্কিল। আৰু তথাপিও কৰি আছোঁ। আৰু বহুত ভাগৰো লাগিছে। অলমষ্ট প্ৰায় ৰেডি হ'বৰ হৈছে, কিন্তু অলপ চাইডে মানে পানীবোৰ পোৱা নাই, তাকে লিক কৰি দিলোঁ। কি হয় চাওঁ আৰু দিনটো। তামাম ভাগৰ লাগিছে দেই। চাহ খাই আহিলোঁ, আৰু চাওঁ কিমানখিনি দিব পাৰোঁ। পানী বহুত দিব লাগে দেখোন। ইমান পানী দিব লাগে বুলি ভাবাই নাছিলোঁ। কিছুমান ঠাই জিকাই নাই এতিয়াও, তাকেই ভাবি আছোঁ। এতিয়া আৰু মটৰটো বন্ধ কৰি কিনে পাইপডাল ঘূৰাব লাগিব। বোকাত মানে কি বহুত কষ্ট হয়, আৰু ভৰিবিলাক।
আপোনালোকক এই মই জুম কৰি দেখুৱাইছোঁ এই যিবিলাক বগলীবিলাক তাত পৰি আছে নহয় সেইবিলাকে মানে কি পোক পতংগবিলাক খাই আছে আমাৰো লাভ হ'ল মানে কি মাটিটোত যিমান পোক পতংগ আছে গোটেইবিলাক বগলীবিলাকে খাই আছে আজিলৈ মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ নেক্সট ভিডিঅ'টো হয়তো আপোনালোকে অহাকালি দেখিবলৈ পাব ধন্যবাদ